Hey, what's up guys? আজি মানে গম পাইছে অসমলৈ বিহু আহি আছে মাঘৰ বিহু এটা ডাঙৰ উৎসৱ আমি আজিৰ পৰা আপোনাক দেখুৱাম যে কেনেদৰে আমাৰ অসমীয়া মহিলাসকলে কেনেদৰে ঢেঁকীত পিঠাগুৰি খুন্দি কেনেদৰে পিঠা বনায় পিঠা কৰিম যিমান পাৰোঁ মই মোৰ ফালৰ পৰা আপোনাক দেখুৱাম গতিকে আশা কৰোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়া মই আৰু আগলৈ যাব পাৰোঁ আপোনালোকক নতুন নতুন ভাল ভিডিঅ' বনাই দেখুৱাম এয়া হৈছে অসমীয়াৰ ঢেঁকী ইয়াত ঢেঁকীত এনেদৰে ধান মানে এয়া চাউল খুন্দি আছে পিঠাগুড়িৰ কাৰণে পিঠা বনাবৰ কাৰণে এয়া আমাৰ মায়ে এয়া কি কৰি আছে আপুনি কওকচোন এবাৰ কৈ দিয়ক কিহত খুন্দি আছে পিঠাগুড়ি ঢেঁকীত খুন্দি আছে এয়া চব ঢেঁকী এয়া ভৰিয়ে ঢেঁকী দিছে চাউল আছে চাউলখিনি এনেদৰে ইয়াত দিয়াৰ লগে লগে ইয়াত গুড়ি হৈ গৈছে ধনা পৰিমাণ চব এয়া আমাৰ খুৰীয়ে ঢেঁকী দি আছে চাওক আপোনাক কেনেকুৱা লাগিছে ঢেঁকী দি মজা লাগিছে এয়া চাউল খুন্দা হৈ গ'ল খুন্দাৰ পাছত চাউল চালি আছে চালাৰ পাছত সৰু সৰু তাৰ কণা ওলাই গৈছে চাওক এইখিনি একদম মিহি এইদৰে মিহিখিনি চাওক কিমান মিহি হৈ গৈছে চাওক কিমান মিহি একদম পাউডাৰৰ নিচিনা হৈ গৈছে চাওক এয়া চাওক ঢেঁকীৰ পৰা এনেদৰে উলিওৱা হৈছে হাতেৰে উলিওৱা হৈছে চাওক কিমান নেচাৰেল ইয়াত চাওক এইটো কি এইটো এতিয়া পিঠা গুড়িটো ইয়াত মেলি দিছোঁ তাৰপিছত গুড়ে তিলে মিহলাই ইয়াত দি দিছোঁ এইটো দি দিছোঁ দি এতিয়া এইটো মেৰিয়াই পেলাম এইটো হ'ল খোলা পিঠা আগৰ দিনৰ আইতাসকলে বনায় ডাঙৰ ডাঙৰ পিঠা পহুনা পিঠা কাটিবলৈ নিদিয়ে এয়া চাওক কিমান পিঠা বনাইছে পিঠা জ্বৰ পিঠা দীঘলীয়া পিঠা ডাঙৰ লগা পিঠা কি কি বস্তু দিয়া আছে নাৰিকল আৰু চেনি মিক্স কৰি এইদৰে ভাজি এটা জোখত আমি ৰাখি দিওঁ তাৰপিছত লাহেকৈ আমি হাতেৰে চুব পৰা হোৱাকৈ ৰখাই এনেদৰে গোল গোল কৰিব লাগিব এইটো হ'ল নাৰিকলৰ লাড়ু আমি সাধাৰণতে এটা নাৰিকলত এপোৱা চেনি দিওঁ যদি আৰু পৰিমাণটো কম ওলায় ৰুকা নাৰিকলখিনি তেতিয়া অলপ কমাই দিওঁ আৰু এইদৰে নাৰিকলৰ লাড়ু বনাই ইয়াত থোৱা হৈছে এইটোৱে নাৰিকল লাড়ু ইয়াক খাবলৈ কেনেকুৱা টেষ্টটো মই খাই পেলাই আপোনালোকক কৈ আছোঁ খুচখুচীয়া নিচিনা অলপ হয় নাৰিকলটো অলপ খুচখুচীয়া হয় নাৰিকলটো মানে যিমান ভাজিলেও এইটো মানে হজম নহয় কেতিয়াও চেনিটো গলি পেলাই খাবলৈ পাক এটা লৈছে ধুনীয়া এইটো খাবলৈ টেষ্টটো বহুত ভাল হয় মিঠা মিঠা হয় আপোনাৰ নাৰিকলৰ এটা সোৱাদ পাব খাবলৈ ধুনীয়া আৰু 10টামান খাবলৈ পালে ভাল আছিলে আৰু
নেক্সট কি বনোৱা হ'ব তিলৰ লাড়ু পকা মিঠৈ ঘিলা পিঠা সুতুলি পিঠা এইবিলাক বনাওঁ এইখিনি পগাই তাত আমি তিলখিনি দি দিলোঁ গুড়ি তিলখিনিও বনাইছোঁ তিলৰ লাড়ু ইয়াত কি কি দিয়া আছে ইয়াত গুড় আৰু তিল আছে ইয়াত গুড় আৰু তিল আছে বহুত গৰম আছে পৰে কাৰণ গৰমে গৰমে নকৰিলে এইটো টান হৈ গ'লে এইটো গোটা নহ'ব মানে পূৰা গৰমে গৰমে কৰিব লাগিব এইটো তিল ন সেইখিনি হ'ল তিল সেইখিনি আমি গুড়ি কৰি থৈছোঁ তিল চাওক এইটোক কোৱা হয় ঘিলা পিঠা ইয়াৰ নামটো ঘিলা পিঠা কিয় হ'ল আৰু ইয়াত কি দি বনোৱা হৈছে এইটো পিঠাগুড়ি আৰু গুড় প্ৰথমে আমি ভালদৰে গুলি ল'লোঁ গুলি লৈ মিঠাতেলখিনি পকাই তাত এটা এটাকৈ আমি গোল গোলকৈ দি বনালোঁ গুড় আৰু ঘিলা পিঠাৰে বনোৱা এই গোল পিঠাটোৰ নাম হ'ল ঘিলা পিঠা ঘিলা বুলি কিয় হয় ঘিলাটোৰ দৰে দেখিবলৈ আমি সৰুকালতে যিটো ঘিলা খেলিছিলোঁ দেখাত ঠিক সেই ঘিলাটোৰ দৰে কোনটো কেনেকুৱা হয় খাবলৈ কাৰ চেপ কেনেকুৱা হৈ যায় চব দেখুৱাম মই লাহে ধীৰে আপোনালোকক এবিধ পিঠা বনাই থৈছোঁ দেখুন এয়া সুতুলি পিঠা বুলি কয় ইয়াক এইটোক কোৱা হয় সুতুলি পিঠা সুতুলি মানে এইটো সুতুলি পিঠা হ'ল মানে এইটো পিঠাগুড়িয়ে সানি ল'লোঁ গুড়ৰ সৈতে তাৰপিছত ইয়াৰ মাজতে আমি অকণমান আঙুলিটোৱে এনেকুৱাতে সোমোৱাই ল'লোঁ লৈ ইয়াত তিল আৰু গুড়ৰ মিশ্ৰণখিনি ভৰাই সম্পূৰ্ণ বাটটো বন্ধ কৰি তেলত ভাজি দিলোঁ তেনেকুৱা সুতুলি পিঠা এইটো হৈছে ঘিলা পিঠা এয়া হৈছে পকা মিঠৈ এইখিনি পকা মিঠৈ বগাখিনি আৰু এই কিনাখিনি হৈছে তিলৰ লাড়ু মৰ্ণিং ফ্ৰেণ্ডছ এতিয়া আমি আজি মাঘ বিহুৰ উৰুকা হয় উৰুকা দিনাখন আমি এতিয়া ৰাতিপুৱা চাহ খাবলৈ আহিছোঁ চাহৰ লগতে বিভিন্ন ধৰণৰ আমাৰ পিঠা আছে অসমীয়া পিঠা আমাৰ মায়ে বনাইছে বহুত ধুনীয়া ধুনীয়া পিঠা আপোনালোকক দেখাবলৈ গৈ আছোঁ তাত কি আছে আৰু তাৰ টেষ্ট কেনেকুৱা হয় গোটেইখিনি আপোনালোকক মই কৈ আছোঁ প্ৰথম চাওক মই এইটোৰ পৰাই আৰম্ভ কৰিম এইটো কালি আপোনাক খাই দেখুৱাইছিলোঁ এইটোৰ পৰাই আৰম্ভ কৰিম এইটো হ'ল নাৰিকল লাড়ু এইটো খাই কেনেকুৱা লাগে আপোনালোকক মই জনাই আছোঁ এইটো পূৰা ধুনীয়া কালিতকৈও বহুত ধুনীয়া হৈছে খাবলৈ লগত চাই গাখীৰ চাই তিলৰ লাড়ু এইটো তিল দিয়া আছে তিল আৰু গুড় তেনেকৈ বনাইতে দেখুৱাইছে আপোনালোকে খাই দেখুৱাম টেষ্ট কেনেকুৱা প্লেটখন ইমানেই আছে আপুনি ব্ৰেকফাষ্ট এক্সট্ৰা নকৰিলেও হ'ব আৰু বেয়া খালে আপোনাৰ পেট ভৰি যাব পকা মিঠৈ আকৌ বৰটা ভাবি ঘিলা পিঠা বহুত চফ্ট হয় একদম চফ্ট মুখত দিয়াৰ লগে লগে মানে কামোৰাৰ লগে লগে চুকি গুচি যায় সুতুলি পিঠা এইটো লিকটীয়া হয় ব্ৰহ্মাণ্ড এটা ৰবৰৰ নিচিনা এই ৰবৰ বুলি যে কয় ৰবৰ নিচিনা বুলি কয় চুকি যাব পেট ধৰিছে আৰু চাহ শেষ হৈছে চাহ আকৌ আহি গ'ল গৰম চাহ তিল পিঠা খাম তিল পিঠা কিন্তু খাই দেখুৱাই নাই আপোনালোকক এইটো বনোৱাই দেখুৱাইছিলোঁ মই চাহলে খাইছোঁ নিমখীয়া পিঠা এইটো খাই অকণমান লিকুইড টাইপৰ হয় ৰবৰৰ নিচিনা লিকটীয়া মানে টানিলেও নিচিগে ছিগি যায় বাৰু আজি এতিয়া এয়া খালেই পেট ভৰি যাব আধা খাইছোঁ আধাও খাবলৈ বাকী আছে একদম মজা লাগিলে খাই প্ৰতি বস্তুৱে খাবলৈ বহুত ধুনীয়া হয় বহুত টেষ্টি হয় খাই ল'লোঁ খাই লৈ এতিয়া এয়া সামৰিছোঁ ইয়াতে যদি আৰু ভাল কিবা কিবি আপোনালোকক দেখুৱাম ইমানেই নেক্সট কি হয়